Welcome back to my YouTube channel. আজি আমি পেপাৰ 3 পাৰ্ট 2 লৈ আহিছোঁ। পাৰ্ট 1 যদি চোৱা নাই তেনেহ'লে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দি দিম, প্লেলিষ্টৰ লিংক দি দিম। তাতে পেপাৰ 1, পেপাৰ 2 আৰু এইটো ভিডিঅ'ৰ পাৰ্ট 1 সব পাব। যদি আপোনালোকে চাব বিচাৰে ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত লিংক যায়, লিংকত যাই চাব পাৰিব। আৰু এটা 32,000 পোষ্ট আহি আছে, সেই পোষ্টৰ কাৰণে প্ৰস্তুতি কৰিবলৈ মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰি ৰাখক। আৰু আমি সদায় আবেলি 6 বজাত 6 PM এটা মুক টেষ্ট অনুষ্ঠিত কৰোঁ হোৱাটছএপ গ্ৰুপত। যদি আপোনালোকে দিব বিচাৰে তেনেহ'লে হোৱাটছএপ গ্ৰুপত জইন কৰক, ডেছক্ৰিপশ্যনত লিংক আছে। আৰু প্ৰস্তুতি কৰিব বিচাৰিলে আমাৰ লগত জড়িত হৈ থাকক। এইটো চেনেলত 32,000 পোষ্টৰ কাৰণে প্ৰতিদিনাই ভিডিঅ' দিয়া হ'ব। এই প্ৰশ্নকাকত আলোচনা কৰাৰ পিছত ভিডিঅ' দিয়া হ'ব প্ৰত্যেক দিনাই। GK, মেথছ, ৰিজনিং আদিৰ, ইংলিছ গ্ৰামাৰ, কাৰেণ্ট এফেয়াৰ্ছ আদিৰ বাবে ভিডিঅ' দিয়া হ'ব। যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে আমাৰ লগত জড়িত হৈ ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে ভৱিষ্যতে এই ভিডিঅ'বোৰ পাই থাকে। আৰু বেল আইকনটো দবাই ৰাখিব যাতে ন'টিফিকেশ্যন আহে। এতিয়া আৰম্ভ কৰিছোঁ আজিৰ এইটো টপিকটো। মেথছৰ আছে, আৰু এই মেথছৰ অকল উত্তৰখিনি কৈ দিম মই, কোনটো এনচাৰ হ'ব সেইটো কৈ দিম বৰ্তমান। ভৱিষ্যতে যিটো পিছলৈ টপিক ৱাইজ মানে ধৰক লহাগুৰ, তাৰপিছত পাৰ্চেণ্টেজ, তাৰপিছত এলজেব্ৰাৰ, সেইবিলাক টপিক ৱাইজ কোনটো পেপাৰত পেপাৰ 1, পেপাৰ 2 আপ টু পেপাৰ 5লৈ কি কি কুৱেশ্যন আহিছে তাৰ আলোচনাত বিতংভাৱে কৰা হ'ব টপিক ৱাইজ। তেতিয়াহ'লে আপোনালোকে এনালাইচিছ কৰিব পাৰিব যে কেনেকুৱাকৈ পঢ়িব লাগিব, কি কৰিব লাগিব। মেথছৰ সেইবোৰ আলোচনা কৰা হ'ব, যাতে আপোনালোকে ভালদৰে প্ৰস্তুতি কৰিব পাৰিম। তো আজি অকল প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। পিছলৈ টপিক ৱাইজ আমি আলোচনা কৰিম গণিতৰ আৰু ৰিজনিঙৰ। প্ৰথম কুৱেশ্যনটো দিছে, দুটা সংখ্যাৰ লসাগু 40 আৰু সিহঁতৰ গসাগু 4। সংখ্যা দুটাৰ পাৰ্থক্য 12 হ'লে সিহঁতৰ যোগফল হ'ব। এনচাৰটো কি হ'ব? এনচাৰটো হ'ব 28 C। নেক্সট 42, এইটো সমাধান কৰিব দিছে। সমাধান কৰিলে পিছলৈ কৰি দিম আমি সৰল কৰা কেনেকৈ কৰিব লাগে। আজি অকল উত্তৰটো কৈ দি আছোঁ। এইটো হ'ব 8B। নেক্সট 43, নেক্সট 43 কি আছে? 2ৰে হৰণ কৰিলে ভাগশেষ 1 থকা, আৰু 3ৰে হৰণ কৰিলে ভাগশেষ 2 থকা, আৰু 4ৰে হৰণ কৰিলে ভাগশেষ 3 থকা সংখ্যাত থকা সেই সংখ্যাটো হৈছে, এইটো হ'ব কি? D নম্বৰ 11। নেক্সট 44 নম্বৰ দিছে, কোনো এক ভগ্নাংশৰ লব 3 বৃদ্ধি পালে ভগ্নাংশটো ইয়াৰ 3/4 বৃদ্ধি হয়। ভগ্নাংশটো লবৰ মান হ'ব। এনচাৰটো কি হ'ব? B4। নেক্সট এইটো এটা সৰল কৰা দিছে। সৰল কৰি কি হ'ব? সৰল কৰিলে কি হ'ব? এনচাৰটো D 1/√1/4 হ'ব। নেক্সট আছে 46, এইটো এটা এলজেব্ৰাৰ গণিত। এলজেব্ৰা টপিক ৱাইজ পিছত আলোচনা কৰিম। এইটোৰ এনচাৰ কি হ'ব? 46A 9 1/9। নেক্সট 47, এইটো এটা দিছে এলজেব্ৰা গণিত। x/3 y/4 z/7 হ'লে এইটোৰ মান কিমান হ'ব? x + y / 2z মান কিমান হ'ব? 40A হ'ব, 1 হ'ব। সৰল কৰিলে 1 পাব। এলজেব্ৰা গণিত। নেক্সট 48, এটা মাজত কি কৈছে? মাজত এটাকৈ সংখ্যা বাদ দি বিবেচনা কৰা 4টা ক্ৰমিক সংখ্যাৰ যোগফল 64। সংখ্যাকেইটাৰ সৰ্বনিম্ন মানৰ সংখ্যাটো কি? এইটো এলজেব্ৰাৰ অংক। এটা এলজেব্ৰাৰ পৰা বহুত অংক দিয়ে। 48 নম্বৰটো কি? এনচাৰটো কি হ'ব? A13। নেক্সট 49, পিছত দুটা সংখ্যা 2:3 অনুপাতত আছে আৰু সিহঁতৰ গসাগু আৰু লসাগু গুণফল হৈছে 96। সংখ্যা দুটাৰ যোগফল, এইটো LCM আৰু অনুপাতত দুটা আছে, গতিকে পিছলৈ আলোচনা কৰা হ'ব। এইটো এনচাৰটো কি হ'ব? C নম্বৰ 20।
নেক্সট 50 নম্বৰ দিছে যদি এৰ দৰমহা বিতকৈ 25% বেছি তেন্তে বিৰ দৰমহাৰ এৰ দৰমহাতকৈ কিমান শতাংশ কম এইটো পাৰ্চেণ্টেজৰ অংক এইটো হ'ব 20%। নেক্সট এটা দলৰ কেইজনমান ল'ৰাক 98টা ট্ৰফি বিলোৱা হৈছিল প্ৰত্যেকজন ল'ৰাই যদি দলটোত থকা ল'ৰাৰ সংখ্যাৰ দুগুণ পৰিমাণে ট্ৰফিৰ ভাগ পাইছিল তেন্তে দলটোত থকা ল'ৰাৰ সংখ্যা হৈছে এইটোৰ আনসাৰটো কি হ'ব বি 7। নেক্সট 52 এইটো এটা ত্ৰিকোণমিতিক অংক যদি cos থিটা = a/b তেন্তে sec থিটাৰ মান কি হ'ব উল্টাই দিলে হ'ল b/a আনসাৰটো কৈ যায় আছে পিছলৈ আলোচনা কৰিম আমি টপিক ওয়াইজ এইটো ত্ৰিকোণমিতিৰ টপিকত যাব। নেক্সট আহিছে এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা হৈছে 6 সেন্টিমিটাৰ ত্ৰিভুজটোৰ কালি এইটো পৰিমিতিৰ অংক ত্ৰিভুজৰ কালিৰ সূত্ৰ ব্যৱহাৰ কৰি উলিয়াব লাগিব পিছলৈ আলোচনা কৰিম আমি কিমান হ'ব √3 সেন্টিমিটাৰ স্কয়াৰ। নেক্সট কি দি আছে এটা সৰল কৰিব দিছে দশমিকৰ মানে সংখ্যা প্ৰণালীৰ 54 নম্বৰটো আনসাৰটো কি হ'ব সি 2.73 এইটো হ'ব 54 আনসাৰ। নেক্সট 55 কিছে কোনো এক সংখ্যাৰ 45% মান আন সংখ্যা এটাৰ 30% সমান প্ৰথম আৰু দ্বিতীয় সংখ্যাৰ অনুপাত এইটো অনুপাতৰ অংক আছে পাৰ্চেন্টেজ দুটা আছে 55 নম্বৰটো এ আনসাৰ হ'ব। নেক্সট 56 কি কৈছে লিজাই তাইৰ সেভিং বেংক টকা এনেদৰে জমা কৰে যাতে প্ৰতিদিনে তাই জমা কৰা ধনৰ পৰিমাণ আগদিনাতকৈ 12 টকা বেছি যদি তাই প্ৰথম দিনা 12 টকাৰে জমা আৰম্ভ কৰে তেন্তে 30 দিনৰ অন্তত জমা হোৱাৰ ধনৰ পৰিমাণ হ'ব কিমান হ'ব জমা হোৱা ধনৰ পৰিমাণ হ'ব 5580 বি নম্বৰ 5580। নেক্সট 57 এইটো আহিল ডাটা হেলিঙৰ মধ্যমা নিৰ্ণয় কৰিব দিছে মধ্যমাটো কি হ'ব এইটো সি নম্বৰ 5। নেক্সট 58 এইটো এটা সংখ্যা প্ৰণালীৰ অংক সৰল কৰিব দিছে সৰল কৰিলে কি হ'ব ডি নম্বৰ পাব -11/36। নেক্সট 59 কি দিছে এ কোনো এটা স্থানৰ পৰা বিয়লি 1 বজাত 1 মিটাৰ/ছেকেণ্ড বেগত যাত্ৰা আৰম্ভ কৰে বিয়ে এক স্থান পিৰ পৰা একেটা দিশত বিয়লি 1:10 বজাত 2 মিটাৰ/ছেকেণ্ড বেগত যাত্ৰা আৰম্ভ কৰিলে যদি বিয়ে এক কিউ স্থানত লগ পায় তেন্তে পি কিউৰ দূৰত্ব হ'ল আনসাৰটো কি হ'ব পি কিউৰ দূৰত্ব চি হ'ব 1.2 কিলোমিটাৰ। নেক্সট অংকবোৰ কৰি যাম পিছত আমি আজি অকল আনসাৰটো চাই কৈ আছোঁ কোনো এক সামগ্ৰীৰ মূল্য প্ৰথমে 40% হ্ৰাস কৰা হ'ল আৰু তাৰ পিছত 20% বৃদ্ধি কৰা হ'ল মূল্যৰ মুঠ শতাংশৰ পৰিৱৰ্তন হৈছে এইটো কি হ'ব ডি নম্বৰ হ'ব 28%। নেক্সট ইংলিছৰ কুৱেশ্যন দিছে অলপ কৰি আছোঁ সময় আছে যদি 15 মিনিটৰ ভিডিঅ' হওক। নেক্সট কি দিছে 61 to 63 insert the correct option in the blank space খালি ঠাইত উপযুক্ত শব্দ বিচাৰি দিছে on the moon dash air because of the moon's gravitational field is too weak to retain an atmosphere এইটো হ'ব কি হ'ব আনসাৰটো এ
there is no air. Next 62 number কি দিছে dash in front of a camera lens change the color of the light that reaches the film. তো আনসারটো কি হ'ব সি এ ফিল্টার দিয়ার কারণে ওকে দেখা পায় নেক্সট কি দিছে 63 in 1850 Yale University established Sheffield Scientific School. কি হবে आंसर টু where engineer were educated. B number हो आंसर B number. Next 64 to 67 shows the correct pair of words which are is synonyms. এটা আনটোৰ synonyms হোৱা শব্দ পেয়াৰটো বাছি উলিয়াব দিছে 64 নম্বৰ হ'ব C Fogel 30. Next 55 হ'ব 65 হ'ব C secret clandestine. Next 66 কি হ'ব C deride mock. Next 67 to কি হ'ব C হ'ব citizen subject. Next is a 68 to 70 shows the correct pair of words which are antonyms is other মানে এইটো আনটো antonyms থাকা পেয়াৰটো ওলাব দিছে 68 নম্বৰটো কি হ'ব D নম্বৰটো হ'ব scatter collect. Next 69 to কি হ'ব A advance retreat আৰু 70 নম্বৰটো হ'ব A হ'ব acquire and convict. Next is 71 to 76 shows the correct option which best explain the meanings of given below. তলৰ শব্দটো ভাগটা এক্সপ্লেইন মানে এক্সপ্লেনেশন কি হ'ব উত্তৰটো কি হ'ব তলৰ 71 ৰ বি হ'ব টু কমপ্লেইন এবাউট এভৰি স্মল ডিটেইলছ টু স্প্লিট হেয়াৰ্স এটো অৰ্থ হ'ব এটো নেক্সট 72 nail the lie to the counter to কি হ'ব বি হ'ব to expose publicly. Next 73 to see red এটো উত্তৰটো কি হ'ব A to mad with anger. Next 74 to hit below the belt এটোৰ আনসাৰটো কি হ'ব D to act unfairly in a contact. Next 75 to beat about the brush এটোৰ আনসাৰটো কি হ'ব C হ'ব to approach a matter in a round manner. Next 76 bird in hand better than two in the brush এটোৰ কি হ'ব 76 B কি হ'ব certainty is better than possibility. Next question number 77 কি আছে shows the correct order to complete sentence এটো অৰ্ডাৰটো কাৰেক্ট কৰিলে কি হ'ব অৰ্ডাৰটো কাৰেক্ট কৰিলে আপোনাৰ C নম্বৰটো আহিব প্ৰথমে 3 4 2 1 3 as soon as I open the front তাৰপিছত দিছে the front door of my house then I smelled the gas এটো এটা উত্তৰটো হ'ব next দিছে কি the following sentence is divided into 4 parts
one of the part has an error in it. Read the sentence and find the part containing the error. Error part থাকা বাক্যটো সেন্টেন্সটো উলিয়াব দিছে, পাৰ্টখিনি উলিয়াব দিছে এই সেন্টেন্সৰ। এইটো কি হ'ব? এ নম্বৰটো error আছে, এ নম্বৰ মানে 4 নম্বৰটো error আছে, এইটো পাৰ্টত error আছে। নেক্সট 79 কি দিছে? For the little boy a lolly was tangible whereas a promises was not. The word tangible is in this sentence means tangible অৰ্থ কি হ'ব? ডি নম্বৰ কি আছে? edible. নেক্সট 80 নম্বৰ দিয়া আছে which among the following option is correct? এইটো কোনটো অপশ্যনটো কাৰেক্ট হ'ব? এ নম্বৰটো কাৰেক্ট হ'ব। My thoughts are with the families of those who have lost their loved ones in this unfortunate accident. Next আছে এইটো 81। আজিলৈ এইখিনি আছিল, 81ৰ পৰা বাকীখিনি পিছলৈ আলোচনা কৰিম। তো ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আৰু এনেকুৱা ভিডিঅ' চাবলৈ বাকীখিনি পেপাৰ আলোচনা কৰিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। আৰু 32,000 পোষ্টৰ যিটো আহি আছে সেই পোষ্টৰ প্ৰিপাৰেশ্যন কৰিবলৈ, মক টেষ্ট দিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আজিলৈ এইখিনি, ধন্যবাদ। পিছলৈ লগ পাম। থেংক ইউ।